নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আৰু আজি শাওনৰ আহাৰৰ দুমাহী, কালিৰ পৰা শাওনৰ মাহ পৰিব, পবিত্ৰ শাওনৰ মাহ। আৰু আজি আমাৰ ওচৰৰে যি অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ আছে, তাত ঘৰৰ পৰা ভোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাতে যাবলৈ ওলাইছোঁ আৰু এইটো মোৰ আজি লুক। তো ব'লক, আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। মোৰ অকণমান গাটো আজি অসুস্থ হৈ আছে, তথাপিও ভাবিছোঁ আপোনালোকক আমাৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰটো দেখুৱাম অকণমান আজি যদি পাৰোঁ। তো ব'লক, ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিওঁ। আৰু যিসকলে মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাইছে, প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো বজাই দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে দিয়াৰ লগে লগে পায়। আৰু এতিয়া আমি মা, ভণ্টি আৰু মই তিনিওজনী মন্দিৰলৈ আহি আছোঁ। মানে আমাৰ ঘৰৰ পৰা মন্দিৰ বহুত বেছি দূৰ নহয়, 500 মিটাৰমান হ'ব। গতিকে খোজকাঢ়িয়ে আহিছোঁ আৰু অলৰেডি পূজাৰ যিবিলাক সামগ্ৰী সেইবিলাক ৰাতিপুৱাই দি থৈ অহা হ'ল। এতিয়া অলপ পিছত পূজা আৰম্ভ হ'ব। আৰু ব'লক। আৰু এয়াই হৈছে অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ, আমাৰ ঘৰৰ একেবাৰে নিচেই কাষত থকা। আৰু মন্দিৰত আহিলোঁ। ইয়াত প্ৰায় প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ যাত্ৰীৰ সমাৱেশ হয়, কাৰণ এই মন্দিৰটোৰ তাৎপৰ্য বহুত। আচলতে শাওনৰ মাহ আৰম্ভ হৈছে, যিহেতু বহুত যাত্ৰীৰ সমাগম হৈছে। দৰঙৰ পৰা আদি কৰি কাষৰ বা আমাৰ ওচৰ চুবুৰীয়া বহুকেইখন জিলাৰ আপোনাৰ যাত্ৰীসকল আমাৰ মন্দিৰলৈকে আহে। আমাৰ পুখুৰী, নকুন্দা পুখুৰী, আৰু এই পুখুৰীটোৰ পৰা পানী নি আমাৰ গোসাঁই ধোৱা হয়, মানে বেলেগ ঠাইৰ পৰা পানী আনিব নোৱাৰি। আৰু সেইকাৰণে এই পুখুৰীটো মানে কাপোৰ ধোৱা বা গা ধোৱা এইবিলাক নিষেধ আছে। আপোনালোকে কেতিয়াবা আহিলে ইয়াত ভৰি ধোৱা, কাপোৰ ধোৱা এইবোৰ কাম কৰিব নোৱাৰিব। আৰু পুখুৰীটো এবাৰ দেখুৱাই দিয়ক সম্পূৰ্ণকৈ। মই আগৰ ভাগত দেখুৱাইছিলোঁ আৰু এতিয়া বেছিয়ে ধুনীয়া হৈ আছে। মন্দিৰত যেতিয়া ভোগ দিয়া হয়, ইয়াৰ প্ৰধান আয়োজনটো হৈছে কুমাৰী পূজা। আৰু আমিও কুমাৰী পূজা আয়োজন কৰিছিলোঁ। কুমাৰী পূজাৰ বাবে 3জনী কুমাৰী, কিন্তু এই কুমাৰী ছোৱালীকেইজনী আমাৰ পৰম্পৰাগতভাৱে চলি অহা নিয়ম অনুসৰি ব্ৰাহ্মণৰ ছোৱালী, সৰু ছোৱালী হ'ব লাগে, অৰ্থাৎ পুষ্পিতা নোহোৱা ছোৱালীহে কুমাৰী হ'ব কাৰণে পাৰে। আৰু আমিও 3জনী কণ কণ মইনা আনিছিলোঁ। কুমাৰী পূজাটো হৈছে প্ৰধান এটি অবিচ্ছেদ্য অংগ। মন্দিৰৰ তাৎপৰ্য সম্পৰ্কে মই খুব সোনকালে আপোনালোকৰ ওচৰত এটি ভিডিঅ' আগবঢ়াম। এই মন্দিৰটোৰ উৎপত্তি সম্পৰ্কে আৰু মন্দিৰটো কিহৰ কাৰণে বিখ্যাত, এই সকলোৰে ওপৰত আধাৰত মই আপোনালোকক খুব কম দিনৰ ভিতৰত জনাম। আজি কেৱল আমাৰ অনুষ্ঠানটিৰ যিখিনি দৃশ্য, সেইখিনি মই আপোনালোকক চমুকৈ দেখাবৰ কাৰণেহে চেষ্টা কৰিছোঁ।
বিদ্যাখন কৰি নোৱাৰে তুমি মুনি চাবা